মেহেন্দি বেগ লোৱা ধৰা দে যোৱাতে যাম ৱালাইকুম সালাম বেটাহঁত স্কুল গ'ল আৰু মোৰ ৰাতিপুৱা কাম আৰম্ভ হৈ গ'ল আগতে কাপোৰখিনি ধুই লওঁ তাৰপিছতে বাকী কাম কৰিম যিহেতু বতৰটো ডাৱৰীয়া সেইকাৰণে মই কাপোৰখিনি শুকাবলৈ মেচিনতে দি দিছোঁ আনকালে ৰ'দ ভালকৈ দিলে মেচিনত দিব লগা নহয় আৰু শুকাবলৈ ধোৱাহে হয় খালি এতিয়া বতৰ আজি একদমেই বেয়া আসসালামু আলাইকুম এভৰিৱান মই মাহিৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপুনি ভালে আছে বেছি কাপোৰ নাছিল আৰু আজি মই দিনটো এইটো ভিতৰত আপোনালোক দেখাই যাম আশা কৰিছোঁ ভিডিঅ'টো মোৰ শেষলৈকে চাব গুডু পৰিলে বেমাৰত এবাৰ স্কুল যাব পৰা নাই কাঁহ এটা মাৰি ধৰিছোন কাঁহ এটা মাৰিছোন ইমানেই কাঁহ চবৰে কফ চিৰাপ দেখিছেনে এইটো সম্পূৰ্ণ হৈ গ'ল হিমালয়া ব্ৰিচল এইটো চাইল্ড স্পেচিয়েলিষ্টে প্ৰেছক্ৰাইব কৰিছিল এইটো খুৱাই আছোঁ ভাল হোৱা নাই আকৌ ফাৰ্মাচীৰ পৰা এইটো আনিছে এলেক্স জুনিয়ৰ এইটো খুব ভাল কফ চিৰাপ এলেক্স জুনিয়ৰ কিন্তু এইটোৱেও সিহঁতে ভাল হোৱা নাই কফ কাহটো মানে খুব সাংঘাতিক কাফ তাৰ কফ মানে আৰু তাৰপাছতে এইটো আকৌ চিভিলৰ পৰা অনাইছিলোঁ এইটো নাই তথাপিও ভাল হোৱা নাই সেইকাৰণে আজি এটা বেলেগ উপায়ত লৈছোঁ মানে অসমীয়া ভাল হ'ব লাগে তুলসী আদা আৰু মৌজোল দি চাওঁচোন কি হয় কাহ যায় নে নাযায় আজি অকণমান তুলসী পাত ছিঙো কিয় বাৰু জানেনে ইহঁতৰ ইমানেই কাহ হৈছে দৰৱ খুৱাই ভাগৰিছোঁ মানে সেইকাৰণে ভাবিছোঁ হেৰি তুলসী পাত আদা অকণ দি খুন্দি তাৰ লগত মৌজোল মিক্স কৰি দি চাওঁ অকণ কমেইবা হাইৰাণ হৈ যায় কাহি অকণমান সৰহকৈ লৈছোঁ কাৰণ আমাৰ গোটেই ঘৰৰে কাহ চবেই অকণ খাম দৰজাৰ মুখতে তুলসী গছ আছে বহুত হৈছিলে অকণমান হেৰিটো ডাল চালবোৰ কাটি দিয়া হ'ল খালি এতিয়াও এয়া আছে 4জোপা আছেই এয়া এমুঠি ছিঙিলোঁ মই সম্পূৰ্ণ এমুঠি এইটো কালি ৰাতি বৰষুণ দিছিল গছবোৰে বহুত দিনৰ মূৰত কাহ দেখিছে পানী পাই একে সতেজ হৈ গ'ল ডেন্সিং ফ্লাৱাৰজোপা চাওক অকণমান হিলাই দিলোঁ মই ভাল লাগে চাই বতাহত বৰ ধুনীয়া লাগে সেয়া 1 ইঞ্চিমান আদা দিছোঁ 1 ইঞ্চিতকৈ অকণ বেছি হ'ব হয় এইকণ এতিয়া মিক্সিত ধুনীয়াকৈ অকণমান পানী দি পিচি লওঁ মই আদাকণ অকণমান পিহিহে ল'লোঁ ভালকৈ মিক্স হ'বলৈ এতিয়া আবেলি হ'ল বেটাহঁতো আহি পালেহি মই ভাবিছোঁ দৰৱটো সিহঁতক দিয়ে দিওঁ খাবলৈ এয়া মিক্সিত পিচি মই দৰৱখিনি চাকি ল'লোঁ কাহ আমাৰ ঘৰত এনেকুৱাকৈ বাঁহ ল'লেহে কাহে একদম ইমানেই দৰৱ খায়ো সেয়া কাহ মাৰিলেই ইমানেই দৰৱ খোৱা হৈছে কফ চিৰাপ খোৱা হ'ল টেবলেট খোৱা হ'ল নাই কাহ ভাল হোৱা নাই এয়া হৈছে তুলসী আৰু আদাৰ ৰস এইখিনি মই অকণমান গৰম কৰি এইটো মানে চাওঁ আৰু এইটো ডাবৰ হানি ইয়াৰ অকণমান মিক্স কৰি সিহঁতক অকণ খাবলৈ দিওঁ আৰু যিকণ হেৰিয়া গুডুৱে কাঢ়িছে যিকণ বাচি থাকিল এয়া আদা ৰস আৰু আদা আৰু তুলসী এখন মই চাহ বনাই খাওঁ অকণমান চাহপাত দি দিলে চেনি দিব নালাগে চাহপাত এখন দি দিলে ভাল লাগে খাই আৰু কাহতো ৰিলিফ পোৱা যায় কাহ শুনিছেনে বাৰু চবৰে কাহ এতিয়া অকণমান গৰম কৰি ল'লোঁ ইয়াতে একেবাৰে ল' ফ্লেমত দি গৰম কৰোঁ আদা আৰু তুলসীৰ ৰসকণ মই এতিয়া অকণমান গৰম কৰি আনিলোঁ গৰম কৰি আনি এই দৰৱ খুৱাই এনেকুৱা এটা কাক এটা দিয়ে খুৱাম ইয়াৰ আধা মই ইয়াৰ ৰসটো দিম আৰু আধা
মৌজোল দিম, দি পেলাই খুৱাওঁ। আধা দিলোঁ মৌজোল। ৰ'বা ইয়া মৌজোলহে এইখিনি কাটি কাহ মাৰি মাৰি ভাগৰি গৈছে। একো বেয়া নোপোৱা যেন খাই। মই অকণমান মিক্স কৰি দিছোঁ চামুচৰ নালটোৰে। হৈ গ'ল মিক্স। দৰৱ বুলিলে এতিয়া হোৱা নাই মিক্স। মিঠাহে খাই খোৱা, একো নহয়, খোৱা বেছি। তেতিয়াও নিমিলিলে ইহঁতি। মেহেন্দিকে গুৰুকে অকণ খুৱাই দিওঁ। মোৰ এতিয়া আদা আৰু তুলসী দিয়া চাহ সেয়া। তেওঁ তুলিলে চাহপাত অকণ দিওঁ, চেনি তেনি নাই দিয়া। ভাল লাগে এনেকৈ খাই। চাহকাপ খালোঁ আৰু চাহকাপ খাই মই বেটাজান আৰু গুডুক লৈ আমি অকণমান ওলাই গ'লোঁ মানে ফাৰহিনৰ ঘৰলৈ। ফাৰহিনৰ ঘৰলৈ একো নহয়, খেলা। ফাৰহানাৰ চব বস্তু উলিয়াই দিলে ন। তাই পুৰা চৰ্দি হৈছে ন। আজি এবাৰ চৰ্দি লাগি গৈছে। ঠাণ্ডা চব সামগ্ৰী উলিয়াই ল'লে। কৰিলে মানে হেৰি কৰিলে, কথা শেষ হ'ব জানো আজি? কথাটো শেষ নহ'ব, দেৰি হৈ গ'ল। যাওঁ ব'লা। ফাৰহিনৰ ঘৰত জানানে ইমানেই সিহঁতি ভাল পাইছে নহয়, কোনো এটাও আহিব বিচৰা নাই। কিন্তু সময় হৈ গৈছে, গধূলি হৈ গ'ল আৰু সেইকাৰণে উভতি আহিলোঁ আৰু এইখিনিতে আজি ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ মাহীৰ ৱৰ্ল্ডক এনেদৰে ছাপোৰ্ট কৰি যাব। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।